নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি ভিডিঅটো বিশেষ বুলিবলে হল যে আজি আমি মাংস খাম সকলোৱে মিলি সেই কাৰণে আমি এতিয়া হোস্টেলতে মানে লগৰ এজনীৰ ৰুমত মানে লগৰ এজনীয়ে খুৱাব ৰাইস কুকাৰত মাংসখিনি বনাম আৰু লোকেল চিকেন তো হেয়া আমি এতিয়া খাম তাকে আপোনালোকক ভিডিঅ' কৰি পিনি অলপকে দেখাই দিম বুলি ভাবি আছো কাৰণ কথাটো হল যে আৰু দুদিন মানৰ পিছত আমি যামগে আৰু আমি ইনে এনেকে মাংস খাই থকাই হৈ থাকে কিন্তু আমি ভিডিঅ' কৰা নহয় মানে তো আজি ভাবিছে এটো স্মৃতি হিচাপে থাকি যাওক সেই কাৰণে ভিডিঅ'টো বনাই ৰাখিছো আপোনালোকে কন্টিনিউ ভিডিঅ'টো চাই থাকিব আৰু সকলো মানে বহুত কেজনী গুট খাই খাম যেহেতু আপোনালোকক দেখাই থাকিম আৰু চাই থাকিব এফালে আমাৰ স্টাৰ্টিং হৈছে আৰু সবজি টবজি কটাবোৰ তো এফালে আমাৰ সংগীতা পুৰা আজি সংগীতা ফালৰ পৰা হা মানে মাংসটো লোকেল চিকেন তাই দিছে আজি পাৰ্টি আমাক তো এতিয়া আমাৰ সব কামবোৰ কৰি লওঁ আপোনালোকক দেখাই থাকিম আৰু হোস্টেলত খোৱা মজাটো কেনেকুৱা আমি ৰুমত বনাই পেলি তো হেয়াই চাই থাকিব আৰু ভিডিঅ'টো আৰু এফালে হ'ল আমাৰ লোকেল চিকেনখিনি এইখিনি ধুনীয়াকৈ মঠি থৈ দিছে আমাৰ সংগীতাই ন এতিয়া মুঠতে আপোনালোকে চাই থাকিব ৰাইস কুকাৰত কেনেকৈ বনোৱা যাব সেইখিনি গোটেইখিনি দেখাই থাকিম আৰু আমাৰ গোটেই ছোৱালীখিনি অহাই নাই বাৰু যিমান কেইজনী আছে সবকে দেখুৱাম চাই থাকিব আপোনালোকে এজনী আহি ওলাই গ'ল হে পুৰা ক'ত গৈছিলা তুমি কি আনিলা সেইটো কোৱা এফালে আমাৰ দেবা হ'ব বাৰু আমাৰ দেবা হয় দেই এয়া আৰু আহি থাকিব সকলোকে দেখাই থাকিম এফালে আমাৰ সকলোবোৰ কাম হৈ আছে দেখিছে এতিয়া আমাক খুন্দিবলৈ লগাব খুন্দিব লাগিব কোনে মই নে মই খুন্দিব লাগিব কাৰণ মই এইবোৰ কৰা নাই এনে মই বহি পিনি আড্ডা দি আছিলো ন সিহঁতৰ লগত এতিয়া মই সেইটো খুন্দি দিম তাৰপিছত আমাৰ দেবাটো কাপোৰ চাপোৰ সলাই মেলি ল'বলৈ আছে তাক অকমান বহি আছে আৰু যোৱা তুমি কাপোৰ চাপোৰ চেঞ্জ কৰি আহা একো নহয় আমাৰ দিব্যাংগী কেমেৰামেন তোক কেমেৰামেন বুলিয়ে জনা হৈছে আৰু দেখিছে গাইজ হোষ্টেলৰ যোগাৰ কেনেকুৱা হয় আমাৰ এয়া কটাৰী নালেৰে সংগীতা এইবোৰ খুন্দিছে মোক খুন্দিব দিম বুলি কৈছিলে কিন্তু মোক ইমান মৰম কৰি দেখিছে মোক নাই দিয়া খুন্দিবলৈ মোৰ হাত কাটিব বুলি ইমান ভাল হাঁহিছে দিব্যাংগী হাঁহিবলগীয়া কথা কৈছে বাৰু কামিলা ছোৱালীটো আচলতে এতিয়া খোৱাটো মেইন হৈ আছে সেইকাৰণে তাই কৈছে নহ'লে তাই বহুত ধুত হয় শুইয়ে থাকে এতিয়া হৈ গ'ল ন কাম কৰি হৈ গ'ল হেয়া বস্তুবোৰ দেখাই দিম বাৰু হেৰি কৰি পিনি এতিয়া ফ্ৰণ্ট কেমেৰা কৰি থৈছো এতিয়া বনাবলৈ আমাৰ ষ্টাৰ্ট কৰিছে এফালে আমাৰ সংগীতা ষ্টাৰ্ট কৰিছে সংগীতা ফোনত বিজি বাৰু অলপ আপোনালোকে চাই থাকিব আৰু কেনেকুৱা বনাই ৰাইচ কুকাৰত বনোৱাটো ইমান দেখাই নাথাকো ন বেছি দিয়া আমি মানে আৰু বেছি দিন নাথাকো এনেকে আমি বনাই প্ৰায়ে খাই থাকো গাইজ মানে কিন্তু ভিডিঅ' কৰা নহয় ইহঁতেও কৈ থাকে যে ভিডিঅ' এটা কৰিবি আৰু আজি ভাবিলো ভিডিঅ' কৰি ৰাখি দিওঁ কাৰণ আৰু দুদিনমান পিছত যামেইগে এইটো এটা মেমৰি হিচাপে থাকি যাব তো আগলৈ চাব পাৰিব আৰু ইহঁতি তো সেইকাৰণে বনাই আছো নহ'লে মানে এনেকে আমি প্ৰায়ে খাই থকা হয় খালি ভিডিঅ' কৰাহে নহয় আজি বেছি স্পেশাল কাৰণ আজি লোকেল চিকেন আৰু সংগীতাই দিছে সেইটোৱে সেইটো কাৰণে ভাল লাগিব আৰু বেছি অইনদিনে আমাৰ ব্ৰইলাৰ হয় আৰু হ'লেওতো ব্ৰইলাৰো আমি কিমান টেষ্টিকে খাওঁ ন লাষ্ট টাইম তহঁত দুজনে ধুনীয়া বনাইছিলি সেইটো কাৰণে তহঁতকে বনোৱাটো মানে দায়িত্ব দিয়া গৈছে আৰু
দেখালো মাংস আৰু আমাৰ মানুহবোৰ বহুত দেৰি গৈছে আমাৰ এফালে তই দেখুৱাই দে দেবাবা ফোন কৰিছে দেবাবা মোক ফোন কৰিছে দেবাবাই কৈছে মোৰ লগত কলত থকা ভয় খালে ফোনত লগত থাকা দেবাবালে ফোন কৰ আমাৰ দুজনী গৈ পিনি এতিয়ালৈকে বাছ পোৱা নাই গাইজ এতিয়া চিন্তা হৈছে আমাৰ সিহঁত দুজনী আহিব পৰা নাই ফোন হেল্ল' এই ৰুমতে আছো কি কৰিছে কালাৰ ইমান ধুনীয়া আহিছে দেখিছে না কালাৰটো উঠা মানে টেষ্ট আহিবই ন নালাগে সিহঁতৰ মোৰ ইৰেছপন্সিবল লাগে এইটোৱে তেওঁলোকে দুবাৰ আমি মুঠতে খাই বৈ মেলি আছো আৰু খোৱা হাঁহি হাঁহি নাথাকিলেও হ'ব খাই থাকা তুমি বেয়া শিৱৰাত্ৰি মানে বেয়া লাগিছিলে এওঁৰ গাত দেই ক'ব নোৱাৰে দুখ কৰাটো যে বহুত মজা আছে কেনেকে বেচেৰি ভাঙৰ নিচা কেনেকুৱা লাগিছিলে 5 দিনত বা কেনেকুৱা লাগিছিলে 5 দিনা কেনেকুৱা লাগিছিলে ভাং খোৱাৰ পিছত নিচা ফটাৰ পিছত মই ৰাতি তাইৰ ওচৰলৈ গৈছো নহয় লাডুও লাগে আৰু লাগে লাডু আমাৰ এইফালে মুনমি আহি গ'ল আকাশে আহি গ'ল তোমালোকে এতিয়া ধুনীয়াকে মাংস খাব পাবা কিমান ভাল লাগিছে চাগে মনটো ন আৰু সংগীতা কিবা এটা কোৱা আকাশে সংগীতা কিবা এটা কোৱা আকৌ সঁচাকে দেই আৰু আমাৰ মুনমিয়ে কি কবা ভাল লাগিছে হৈ গৈছে ন সংগীতা বহুত ধুনীয়া গোন্ধ আহিছে এনেকে লৰাই দিয়া অলপ মাংসটো দেখাই দিবা অলপ ধুনীয়া কালাৰ আহিছে মাংস গোন্ধ বহুত ধুনীয়া আহিছে আপোনালোকেতো গোন্ধটো নাপায় বাৰু কালাৰটোকে চাওক আৰু জোল অলপ বেছি কৰিব লাগে সেইটো কাৰণে আমি জোলে খাম আৰু তোমালোকে সেইটোৱে আৰু কি কবা কোৱা আকাশে আমাক খেলি আহিছে দেই আমাৰ উইং 5ৰ বহুত বেয়া চবে মানে মাংস লোভত মানে চব বহি খায়ে দিলে দেবা যে ফাৰ্ষ্ট মানে দেই ইমান এটলিষ্ট দেবা ধৈৰ্য ধৰা ন অকমান চব আহক ভাল লাগিব চাচোন চা ইছৰাম লৈ আহা ৰেমিম তুমি কিবা কবা কিয় নোকোৱা চ' গাইজ আমাৰ এতিয়া বনাই মেলি হৈ গ'ল আৰু আমি সকলো খাবলৈ বহিলো তো তোমালোকৰ কেনেকুৱা লাগিছে কৈ দিয়া এতিয়া ইমান ধুনীয়াকে খুৱাইছে আৰু বনাইছে নিকিতা ওলা কাৰণ চবৰে হাতৰ স্কিলছো হ'ব
আৰু কিবা এতিয়া আমি খাওঁ বাই বাই আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত থেংক ইউ আৰু আমাৰ ৰাখাবা কৈ দিয়া আকৌ চবে সাবস্ক্ৰাইব কৰি দিবা আৰু বাই বাই গাইজ